হেল্ল' গাইজ, আপোনালোক সকলোকে মোৰ চেনেল আছামিজ টেকলৈ স্বাগতম জনাইছোঁ। তো গাইজ, আজি মই আপোনালোকৰ লগত আলোচনা কৰিব বিচাৰোঁ যে আমি কেনেকৈ আমাৰ মোবাইলত আমি হোৱাটছআপ একাউণ্ট বনাব পাৰোঁ। তো ফ্ৰেণ্ড, আহকচোন জানো এইটো কেনেকৈ সম্ভৱ। তো ইয়াৰ বাবে আপুনি একো কৰিব নালাগে, জাষ্ট প্লে' ষ্ট'ৰৰ পৰা হোৱাটছআপ এপটো ডাউনলোড কৰি লওক। সেইটোতো আপোনালোকে নিশ্চয় জানেই। তো এপটো ডাউনলোড কৰাৰ পাছত সেই এপটো অ'পেন কৰক। অ'পেন কৰাৰ পিছত আপুনি এনেকুৱা এটা পেজ অ'পেন হোৱা দেখা পাব। ইয়াত যিটো একেবাৰে তলত লিখা আছে এগ্ৰি এণ্ড কণ্টিনিউ সেউজীয়া বাৰে লিখা আছে, সেইটোত এবাৰ জাষ্ট ক্লিক কৰক। ইয়াত ক্লিক কৰাৰ পিছত আপুনি আপোনাৰ ফোন নাম্বাৰটো ইয়াত দিব লাগিব। তো মই মোৰ ফোন নাম্বাৰটো দি দিছোঁ, আপুনিও আপোনাৰ ফোন নাম্বাৰটো দি লওক। দিয়াৰ পিছত তাৰ তলত যিটো নেক্সট বুলি লিখা আছে সেউজীয়া আখৰে, সেইটোত এবাৰ টিপি দিয়ক। তো নেক্সটত ক্লিক কৰাৰ পিছত এইটো আপোনাৰ ফোন নাম্বাৰটো সঠিক হয় নহয় সুধিব। যদি আপোনাৰ ফোন নাম্বাৰটো ঠিকেই আছে তো অ'কেত ক্লিক কৰক। অ'কেত জাষ্ট ক্লিক কৰক। তো আপোনাৰ এতিয়া নাম্বাৰটোলৈ এটা 6 ডিজিট OTP আহিব, মানে ওৱান টাইম পাছৱৰ্ড আহিব। তো ওৱান টাইম পাছৱৰ্ডটো অহালৈকে আমি অলপ অপেক্ষা কৰোঁ। তো বন্ধুসকল, মই ইয়াত মোৰ ভেৰিফিকেশ্যন কোডটো এতিয়া ঢালিছোঁ, মানে ভৰাইছোঁ। তো ভেৰিফিকেশ্যন কোডটো দিয়াৰ পিছত আপুনি এনেকুৱা এটা পেজ দেখা পাব। তো ইয়াত লিখিছে টু ফাইণ্ড এণ্ড ৰিষ্ট'ৰ ইউৰ বেকআপ ফ্ৰম গুগল ড্ৰাইভ এলাউ হোৱাটছআপ এক্সেছ টু ইউৰ কণ্টেক্টছ এণ্ড ইউৰ ডিভাইচেছ ফটোজ মিডিয়া এণ্ড ফাইলছ। এতিয়া ইয়াত আপুনি জাষ্ট নট নাওটো টিপিলেও হ'ব। তো ইয়াত আপোনাৰ এতিয়া নামটো দিব লাগিব। মই মোৰ ইয়াত নামটো দি দিছোঁ। মোৰ নাম হৈছে বেদান্ত বৰা। আপুনিও আপোনাৰ নামটো ইয়াত দিয়ক। তাৰপাছত জাষ্ট নেক্সটটোত এবাৰ ক্লিক কৰক। নেক্সটটোত ক্লিক কৰাৰ পিছত আপুনি দেখিব যে আপোনাৰ হোৱাটছএপ একাউণ্ট বৰ্তমান ক্ৰিয়েট হৈ গৈছে। তো ইয়াৰ বাবে আপুনি যদি আপোনাৰ নাম্বাৰ আনিব বিচাৰিছে, আপোনাৰ নাম্বাৰ যদি চাৰ্টছত ছেভ কৰিব বিচাৰিছে, তো তাৰ বাবে তলত যিটো একেবাৰে সেউজীয়া চিনেৰে লিখিছে একেবাৰে তলত, সোঁ চাইডে একেবাৰে তলত, তো সেউজীয়া চিনটোত এবাৰ ক্লিক কৰক। এইখিনি ইয়াত আপুনি এলাউ কৰিব লাগিব। এনেকুৱা এটা নটিফিকেশ্যন আহিব, এইখিনি এলাউ টিপি দিয়ক। তো ইয়াত নিউ কণ্টেক্টছত টিপক। নিউ কণ্টেক্টছত নিটিপিলেও হ'ব, আপুনি ইয়াত আহিবই এনেকৈ নামখিনি। ইয়াৰ পৰা আপুনি যিকোনো নাম লৈ চিলেক্ট কৰি যিকোনো এটা নাম লৈ লওক। তো এনেকৈ দেখিব আপোনাৰ ইয়াত চাৰ্টছত নাম আহি যাব। ইয়াৰ পৰা আপুনি অৰ্থাৎ মেছেজ চেণ্ড কৰিব পাৰে। তো এনেকৈয়ে পাৰে আপোনাৰ হোৱাটছআপ একাউণ্ট আপুনি খুলিব, আৰু ইয়াত গৈ আপুনি ষ্টেটাছো দিব পাৰে। তো বন্ধুসকল, এইটোৱে আছিল ভিডিঅ'টো। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে প্লিজ ভিডিঅ'টো লাইক কৰক, শ্বেয়াৰ কৰক আৰু কমেণ্ট কৰক। আৰু যদি এনেকুৱাই আপোনালোকে টেকনিকেলৰ লগত জড়িত, অৰ্থাৎ মোবাইলৰ লগত জড়িত ভিডিঅ' চাব বিচাৰে, আৰু যদি লগতে ভ্ৰমণৰ ভিডিঅ' চাব বিচাৰে, তেন্তে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক।